আজি আমি কেইটামান ডেইলি ইউজ ইংলিছ সেন্টেন্স প্ৰেক্টিছ কৰিম মই অসমীয়াত ক'ম তোমালোকে ইংলিছত ক'বা তোমালোক ৰেডি নে Ready. তুমি কোৱা ক'বলৈ তুমি কোন Who are you to speak? হু আৰ ইউ টু স্পীক মোৰ 100 টকা কম হ'ল I am sort of 100 rupees. আই এম শ্বৰ্ট অফ 100 rupees তুমি কোৱা দুখ কাৰ Who is to blame? হু ইজ টু ব্লেম তুমি চাগে মোক ভালদৰে নাজানা You probably don't know me well. ইউ প্ৰবেবলি ডোন্ট ন' মি ৱেল তুমি কোৱা তাত সময়ত পাবাগৈ Be there on time. বি দেয়াৰ অন টাইম পৰিষ্কাৰকৈ লিখা Right lazy. ৰাইট লেজিবলি সেইটোৱেতো মই কৈ আছিলোঁ কোৱাচোন That's what I was saying. ডেটছ হোৱাট I was saying. আই ৱাজ ছেইং এইটো মই জানি বুজি কৰা নাই কোনে ক'ব এইটো মই জানি বুজি কৰা নাই I didn't do it knowing. আই ডিডণ্ট ডু ইট Knowing. নয়িংলি মোৰ আৰাম কৰিবলৈ মন গৈছে Feel like taking rest. আই ফিল লাইক টেকিং ৰেষ্ট মই ডাঠি কৈছোঁ সি মিছা কথা কৈছে I bet that he is lying. আই বেট ডেট হি ইজ লাইং মোৰ সম্পূৰ্ণ কথা শুনা কোনে ক'ব মোৰ সম্পূৰ্ণ কথা শুনা কোৱা Hear me out. হিয়াৰ মি আউট তাই পৰি গৈছিল কোনে ক'ব She কোৱা failed. She failed. চি Fail. ফেল অকণমান পিছলৈ যোৱা কোনে ক'ব Move back a bit. ভালকৈ কোৱা Move back a bit. মুভ বেক আ বিট